বুবু মেমিটো পুৱাৰ ভাগত তাক একো খাব দিবই হোৱা নাই। এতিয়া কিবা এটা দিওঁহে আৰু ময়ো আজৰি হৈছোঁ। কিবা এটা ময়ো বনাওঁ আৰু ইয়াকো কিবা এটা খাবলৈ দিওঁ। বেয়া লাগে, ই মধুৰিআম খাই বেছি ভাল পায়। চব ছিজনতে আৰু মধুৰিআমটো নাপায় নহয়নে, গতিকে অকণমান দিগদাৰে হয়। ভালে আছে আৰু মোৰ ভাল বাৰু ইমান এটা নহয়। মই বিৰাট বেমাৰতে পৰি আছোঁ। বেমাৰ মানে মোৰ অকণমান কঁকালৰ বিষ হ'ল। শিৱসাগৰৰ পৰা অহাৰ পাছদিনাখনৰ পৰাই মানে বেছি হৈ গ'ল আৰু ভৰি প্ৰথমে কঁকালৰ বিষ হ'ল। কঁকালৰ বিষৰ পৰা আগফালে আহিলে বিষটো। ডক্টৰক দেখুৱাৰ পিছত বেজি চেজি দিলে, নাৰ্ভৰ বেজি দিলে, বিষৰ বেজি দিলে। বিষটো মোৰ আগলৈ আহি গ'ল। আগখণ্ডৰ পৰা আহি আঁঠু পালেহি। মই 3 খোজমানো কাঢ়িব নোৱাৰোঁ। বুবু চিঞৰি আছে। মই 3 খোজো আগবাঢ়িব নোৱাৰা হ'লোঁ, এনেকুৱা অৱস্থা হৈ গ'ল। তাৰপিছতে এতিয়া বেজিও লৈ আছোঁ, মই ইনজেকশ্যন লৈ আছোঁ। তাৰপিছতে আৰু ঔষধো খাই আছোঁ। তেনেকুৱা ক্ষেত্ৰত একো ইমান এটা ভাল পোৱা নাই বাৰু। আগৰ যিটো হেৰিতকৈ অকণমান ভাল পাইছোঁ, কিন্তু গোটেইটো নহয়। এতিয়া কলেষ্ট্ৰলটো বাঢ়িছে, মোৰ ৱেটটো বাঢ়িছে, গতিকে সমস্যা বহুত আৰু যি টি খাব নোৱাৰোঁ। এতিয়া খোৱাটো কণ্ট্ৰলত আনিছোঁ। ৰাতি মাত্ৰ এখন ৰুটি খাওঁ, ৰাতিপুৱাও এখনেই ৰুটি খাওঁ, বা খালেও নাখালেও নাই, তেনেকুৱা আৰু যিমানখিনি। ডক্টৰে অলপ নেমু চেমু বেছিকৈ খাব দিছে আৰু। এতিয়া এইগিলাচ কি লৈছোঁ জানেনে, এইটো কোমোৰা। আৰু এতিয়াতো তেওঁলোকক দিছে, তেওঁলোকৰ ৱেটবোৰ বহুত কমাব লাগিব পুলিচৰ, গতিকে সাংঘাতিক সেইটো এটা মানে গতিকে তেওঁ খাই আছে, ময়ো খাওঁ, একেলগে পিছোঁ আৰু তেনেকৈ। কিন্তু সঁচাকৈ এটা কথা ক'ব বিচাৰিছোঁ, এক্সাৰচাইজটো যে বৰ দৰকাৰ, বা য়োগাই হওক, এক্সাৰচাইজেই হওক, যিয়ে হওক, সঁচাকৈ মানুহ কৰিব লাগে দেই। এইকেইটা দিনৰ ক্ষেত্ৰতে নিজে গম পালোঁ। ডক্টৰকে বহি থাকোঁতে বিষটো বেছি হৈ গৈ আছিলে। পিছত নিজে চাৰ্চ কৰি পেলাই চালোঁ আৰু চাই পেলাই দেখিলোঁ কৰোঁ কিবা এটা, এনেকৈ কৰিলে ভাল হ'বও পাৰে বুলি চেষ্টাটো কৰোঁতে মই যিজনী মানুহ বেকা হৈ খোজকাঢ়িব লাগে, কমচে কম চিধা হৈ খোজকাঢ়িব পাৰিছোঁ। এদিনতেনো ভাল হ'বনে, কৰি থাকিব লাগিব আৰু এইটো ধৰিছোঁ বাৰু, আজি প্ৰথম। কি হয় নাজানো, কিমান কাম দিয়ে নাজানো। অকল এইটো খাই থাকিলেওতো নহ'ব ন, মুখখনো নিজে অকণমান বাচিব লাগিব। যদি এইটো খাই আৰু মাছে মাংসই তেলে একদম ডকচি খাওঁ, ক'ত আৰু ভাল হ'ব, নহয়নে? ওজনটো বহুত হ'ল, 75 হৈছে ওজনটো মোৰ। ইমান থাকিব নালাগে মোৰ ওজন। কাৰণেও মানুহৰ বহুত বেমাৰ হয়। সঁচাকৈ মানুহবোৰ মানে আজিকালি বেমাৰবোৰ হওঁ বুলিয়ে হয় দেই, ভাবিবই নোৱাৰি। যিমানেই বেছি ভাল খাব মানুহ, সিমানেই বেমাৰী হ'ব। যিমানেই মুখখন কণ্ট্ৰলত আনিব, তেতিয়াহে চাগে বেমাৰবোৰো নাইকিয়া হ'ব আৰু মানুহ ভালদৰে জীয়াই থাকিব পাৰিব বুলি ভাবোঁ আৰু ইমানেই ফেটছ হৈছে মোৰ, সঁচাকৈ। এই আগত এইটো বস্তুও নাছিলে, এইটোও লমি যোৱা হ'ল মই তেতিয়াই মন কৰিছোঁ আৰু। কিন্তু কি কৰিম, ঘৰত ইমান এওঁক ভালকৈ বনাই দিব লাগে। জুতিটো এওঁৰো জিভাখন দীঘল হ'ল খাওঁতে। মই তেনেকৈ বনাই দিব যাওঁতে নিজেই বনাই অকণো নোখোৱাকৈ থাকিব পাৰোঁনে, নিজেও খাই দিওঁ আকৌ। সেয়া আকৌ, এইখিনি সময়তনো ইমান মুখখন বাচিবলৈও দিগদাৰ, কিন্তু নাই, বাচিব লাগিব। জীয়াই থাকিবলৈ হ'লে বাচিব লাগিব। প্ৰেছাৰ 200 হৈ গৈছে কলেষ্ট্ৰল বঢ়াৰ কাৰণে। ডক্টৰে কৈছে আৰু 30 মান হ'লেতো এটা ছাইড মৰি গ'ল হয় আপোনাৰ, তেতিয়া আপুনি কি কৰিলে হয়। তাৰপিছত প্ৰেছাৰৰ টেবলেট খাই আছোঁ মই। চিন্তা কৰকচোন বাৰু, কেনেকুৱা এইখিনি অৱস্থাতে মোৰ ইমান প্ৰেছাৰ 200 হৈ গৈছে। কৈছে আপোনাৰ মূৰ ঘূৰোৱা নাইনে? মই কৈছোঁ নাই ঘূৰোৱা। বোলে আচৰিত কিন্তু দেই, 200 হৈছে আপোনাৰ, মূৰ ঘূৰোৱা নাই। আচলতে বিষৰ কাৰণেও প্ৰেছাৰ বেছি হ'ল, কলেষ্ট্ৰল লেভেলটো মোৰ বেছি হৈ গ'ল। যিটো গুড কলেষ্ট্ৰলটো বাঢ়িলেও একো কথা নাই, কিন্তু বেড কলেষ্ট্ৰলটো বঢ়াৰ লগে লগে মানুহৰ বিপদটো বেছি হৈ যায়। গতিকে এতিয়া তেল মছলা সকলো অলপমান কমাই দিব লাগিব আৰু মাছ মাংস আমাৰ নন ষ্টপ থাকে, মানে মাছ মাংস এইবোৰ সকলো কমাব লাগিব আৰু। এতিয়া সেইটোৱে আৰু, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কোনোবা যদি তেনেকুৱা হৈ থাকে, অকণমান বাছি খোৱাটোৱে ভাল আৰু। যিহেতু ল'ৰা ছোৱালীৰ মাক আমাৰে যদি কিবা এটা হয়, সিহঁতকনো কোনে চাব ন, সেইটো কথা। এতিয়া নিজেই ভুগি আছোঁ যে, ভোগাখিনি পূৰা গম পাইছোঁ আৰু দেই।
এইদৰে আজি একেখিনি সময়তে মই কেইডোখৰমান কোমোৰা লৈছোঁ, লৈ ধুনীয়াকৈ কাটি মেলি বোলো কালি ভালদৰে দেখুৱাবও নহ'ল, কাটি মিক্সিত মানে সৰু সৰুকৈ পিচ কৰি কাটি ল'ম। আৰু মাতটো অকণমান মানে ভাঙি আছে, কাৰণ কাহ অলপ অলপ আৰম্ভ হৈছে আৰু গতিকে মাতটো অকণমান বেলেগ হৈ আছে। ধুনীয়াকৈ মিক্সিৰ জাৰটোত লৈ পানী অকণমান দি পেলাই মিক্সিটোত পিচি ল'ম। আৰু ৰসটো যে চেকনি হওক কাপোৰ এখনেৰে চেকি পেলাই তেনেকৈ ল'লে হ'ল। আৰু গিলাচটোত যিখিনি ৰস ওলায় সেইখিনি ৰসো হয়তো খাব পাৰে এগিলাচ কৰি পেলাই, আৰু নতুবা অলপ পানী মিক্স কৰিও খাব পাৰে তেনেকৈ, মানে আধা কোমোৰাৰ ৰস আৰু আধা পানী তেনেকৈও খাব পাৰি। মই কিন্তু তেনেকৈয়ে খাইছোঁ, এগিলাচ সম্পূৰ্ণ মই মানে ৰসটো নাই লোৱা। তেনেকৈ খালে ভাল বুলি কয়, খুব পেটটো চাফা হয়, মানে ফেটছৰ কাৰণেও ভাল, খীনাবলৈ সহজ বুলি কয়। আৰু ময়ো চাৰ্চ কৰি পেলাই চাইছোঁ, তেনেকৈ চাই মেলি ময়ো তেনেকৈ ব্যৱহাৰ কৰিব লৈছোঁ। আৰু কি হয় নাজানো, আৰু আজি 2 দিন হ'ব আৰু খাব লৈছোঁ। গতিকে আপোনালোকেও যদি তেনেকৈ কৰিব বিচাৰে কৰিব পাৰে, অপকাৰ বুলিবলৈ একো নাই, খাবলৈও একো নালাগে, পানীৰ নিচিনাই লাগে। বহুত কাৰণতেই ভাল, আপোনালোকে চাৰ্চ কৰি চাব পাৰে। আৰু এটা কথা কি ভাল লাগে, আমি যে ইজনে সিজনক সহায় কৰিব লাগে, মানে এইটো হেৰি হয়, মানে ইউটিউবটো মানে আগবাঢ়ি নিবলৈ ইজনে সিজনক যদি আমি সহায় নকৰোঁ তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰোঁ। কাৰণ আমি হৈছোঁ নতুনকৈ খোলা, আমাক কোনেও পটককৈ হেৰি নকৰে। গতিকে যিসকলে মনৰ পৰা ভাবিছে যে বা দেখিলেই লগে লগে ইজনে সিজনক বেক কৰিব লাগে আৰু ৰৈ থাকিব নালাগে। আৰু মোকতো মানে এটা অকণমান মই হেৰি পালেই হ'ল, মোৰ ফালৰ পৰা আপোনালোকে কোনোদিন নাভাবিব যে এই মানুহজনীয়ে আমি বেক কৰাৰ লগে লগে বা বেক নকৰিব, তেনেকৈ কেতিয়াও নাভাবিব। মই বেক কৰিমেই, যেনেকৈ হ'লেও বেক কৰিম, কাৰণ মোৰ সেইখিনি মানসিকতাটো আছে যে মোৰ দৰে মই যেনেকৈ ভাবিছোঁ আনজনেও বা আনজনেও তেনেকৈ মানুহজনেও ভাবিছে যে কেনেকৈনো আমি এটা এটাকৈ আগবাঢ়ি যাব পাৰোঁ। গতিকে মোৰ যেনেকৈ হেঁপাহ তেনেকৈ বেলেগৰো সেই একেখিনিয়ে হেঁপাহ। গতিকে মই ভাবোঁ ইজনে সিজনৰ লগত আমাৰ মানে ওতঃপ্ৰোতভাৱে টাৰ্মছটো থাকিব লাগে। আৰু ইজনে যদি বেক কৰিছোঁ বুলি কয়, সিজনে লগে লগে বেক কৰি দিব লাগে, ৰৈ থাকিব নালাগে তেনেকৈ। আৰু মোৰ ফালৰ পৰা একদম সদায় আছোঁ দেই, কিন্তু মই আপোনালোকে নাভাবিব এইজনীয়ে নিদিয়ে নেকি বুলি। আমি এনেকৈয়ে আগবাঢ়ি যাব লাগিব। আৰু ভালো লাগে, বহুতে তেনেকৈ দিছেও বাৰু, কোৱাৰ লগে লগে দিয়ে বৰ ধুনীয়াকৈ, সেইটোও ভাল লাগে। গতিকে তেনেকৈয়ে চলিব লাগিব আমি। আৰু সেয়াই আৰু বহুত বেছি হয়তো চাগে মই ভিডিঅ'টো দীঘল নকৰিবও পাৰোঁ, কাৰণ এনেকুৱা বেমাৰেদিনো কি দেখুৱাই থাকিব। আৰু খোজটো ভালকৈ কাঢ়িব নোৱাৰা মানুহ এজনীয়ে দেখুৱাই থাকিবও ভাল নালাগে। গতিকে এইটো আৰু বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাব, আৰু আন এটা ভিডিঅ'ত